নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2021 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 1 তাৰিখ, শুকুৰবাৰ, শুক্লা দ্বিতীয়া তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যাৰীটো হয় তেতিয়া শুভগা যোগ হ'ব। যাত্ৰাত আজি দিনৰ প্ৰায় 9 বজাৰ পাছত পশ্চিম দিশৰ বাহিৰে আন সকলো দিশতে ৰাতি 8:45 ভাল সময় পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত থাকিব। আমাৰ চেনেলত উপলব্ধ ৰাশিফলসমূহ প্ৰতিদিনে ৰাতিপুৱাই উপভোগ কৰিবলৈ নটিফিকেশ্যন বেলটো টিপি অল বুটামটো চিলেক্ট কৰি ৰাখক আৰু লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমাক উৎসাহিত কৰক। আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ উন্নত, সকলো দিশতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আজি আপুনি বাঞ্ছিত কোনো শুভ সংবাদ লাভ কৰিও সুখী হ'ব পাৰিব। সামাজিক কৰ্মীয়ে ভ্ৰমণত শাৰীৰিক কষ্ট অনুভৱ হ'লেও বিভিন্ন দিশত আনন্দ লাভ কৰিব পাৰিব। আপোনাৰ বিজয় অব্যাহত ৰাখিব পাৰিব। নিবনুৱাৰো আজি ভ্ৰমণৰ যোগ আছে। সৌভাগ্য প্ৰাপ্তিৰ সংবাদ লাভত আপুনি সুখী হ'ব পাৰিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পায়ো আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীৰ পৰিৱেশ গতানুগতিক হ'লেও উন্নত বুলিবই পাৰি। পৰীক্ষা আদিৰ সংবাদ লাভে আপোনাক আনন্দ দিলেও সামান্য চিন্তিত কৰাৰ যোগ দেখা যায়। বন্ধুৰ আনন্দ উৎসৱত যোগদান কৰি আপুনি সুখী হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কৰ স্থায়িত্বকৰণে বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। বিশ্বাস, প্ৰতিশ্ৰুতি আৰু শ্ৰেষ্ঠ বন্ধু লাভত আপোনাৰ আশা পূৰণ হ'ব। বস্ত্ৰ, ভূষণ আদি প্ৰাপ্তিৰ যোগো দেখা যায়। নতুন প্ৰণয়তো আজি বিবাহৰ আলোচনাই অগ্ৰগতি লাভ কৰিব। আজি আপোনাৰ তীৰ্থস্থান আদি দৰ্শনৰ যোগো আছে। এটা স্মৰণীয় দিন হ'ব। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থ সমস্যা দূৰ হ'ব। পুণ্যকৰ্ম আয়োজনত ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যোগো আছে, যদিও পৰিৱেশত আপোনাৰ আনন্দও থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদেও আজি পাৰিবাৰিক সুখ বঢ়াব। ভোগবিলাসত অধিক ধনক্ষয়ৰ পৰা আপুনি সতৰ্ক হোৱাৰ লগতে পৰিৱেশত কোনো প্ৰকাৰে শাৰীৰিকভাৱে যাতে আপুনি আজি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও আপোনাৰ যত্নৰ আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। বৃষ ৰাশি। কৰ্ম পৰিৱৰ্তনৰ যোগ। কোনো বিশেষ সংবাদ লাভৰ বাবে আপোনাৰ চিন্তা আৰু উদ্বিগ্নতা বৃদ্ধিৰ যোগো আছে। বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে পৰিৱেশে আপোনাক মানসিকভাৱেও ব্যস্ত ৰাখিব পাৰে, কিন্তু সামাজিক কৰ্মীৰ বাবে দিনটো অতি উন্নত। সকলো ক্ষেত্ৰতে আপোনাৰ সুনাম আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই কোনো সংবাদত সামান্য হতাশা অনুভৱ হ'লেও একাধিক নতুন সংযোগ লাভত সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ পৰিৱেশ স্বাভাৱিক হ'ব, কিন্তু শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাই মনত সামান্য দুখৰ অনুভৱ হ'ব পাৰে। পৰীক্ষা আদিৰ সংবাদে আপোনাৰ চিন্তা সামান্য বৃদ্ধি কৰাৰ যোগো দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ সামান্য দুৰ্বল হ'ল যদিও প্ৰিয় বন্ধুৰ পৰা শুভ সংবাদ লাভত সুখী হ'ব পাৰিব। কিন্তু আপোনাৰ সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। কিন্তু নতুন প্ৰণয়ত বন্ধুৰ সংগত আনন্দিত হ'ব পাৰিব। বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে হ'লেও বিবাহৰ ক্ষেত্ৰত বিলম্বৰ যোগ। গৃহত আজি নতুন গৃহ তথা বাহন আদি সম্পদৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব, কিন্তু ইয়াত আপোনাৰ অধিক ধন ব্যয় হোৱাৰ যোগ আছে। যিকোনো ক্ষেত্ৰতে আপোনাৰ বন্ধুৰ সহযোগ উল্লেখযোগ্য হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। মিথুন ৰাশি। স্বাস্থ্যত পুৰণা কাহ কফ আদি তথা দাঁত, চকু আদিৰ অশান্তিয়ে আপোনাৰ মনোবল হ্ৰাস নকৰিলেও অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতে অৰ্থ ক্ষয় কৰাৰ লগতে যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সতৰ্কতা লওক। কোনো প্ৰকাৰৰ অশুভ সংবাদেও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। শিক্ষাৰ্থীয়ে সকলো ক্ষেত্ৰতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব, কিন্তু কোনো অবাঞ্ছিত কাৰণত প্ৰিয় বন্ধুৰ লগত যাতে আপোনাৰ বিবাদ আদি নহয় তালৈ লক্ষ্য ৰাখক। অৰ্থ আদি প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। স্বাস্থ্য আপোনাৰ সামান্য দুৰ্বল হ'লেও প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি।
সংযোগ আদিত সুখী হোৱাৰ লগতে আপোনাৰ বন্ধুৰ কোনো সংবাদেও আপোনাক আনন্দ দিব। আজি বন্ধুক আপোনাৰ কোনো প্ৰকাৰৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। পৰিৱেশত আজি আপোনাৰ অৰ্থচিন্তা সামান্য বাঢ়িব। গৃহত বিভিন্ন কৰ্মত আপোনাৰ ব্যস্ততা থাকিব। কোনো প্ৰকাৰ সমস্যা সমাধানৰ বাবে কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দি নিজেও যাতে চিন্তাত নপৰে তালৈ লক্ষ্য ৰাখক। গৃহত কোনো শুভকৰ্ম আয়োজনৰ আঁচনিও ল'ব পাৰে। সন্তানৰ উন্নতি আৰু অৰ্থপ্ৰাপ্তিত আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়তো আজি আপুনি এটা ভাল দিন পাব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। কৰ্কট ৰাশি, স্বাস্থ্যজনিত কাৰণ তথা বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যুগ। সামাজিক পৰিৱেশতো কোনো বন্ধুৰ দ্বাৰা প্ৰচাৰিত আপোনাৰ অপবাদৰ বাবে মানসিক দুৰ্বলতা বৃদ্ধি হ'ব পাৰে। কোনো বিশেষ ক্ষেত্ৰত থকা সামান্য বিফলতায়ো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। কিন্তু সচেষ্ট হ'লে আপুনি আজি আপোনাৰ গোপন শত্ৰুৰ পৰিচয় জানি সুখী হ'ব পাৰিব। নিবনুৱাই আজি শুভ সংবাদ লাভ কৰি আনন্দিত হ'ব। শিক্ষাৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। সকলো ক্ষেত্ৰতে কৰ্মোন্নতি আপুনি অব্যাহত ৰাখিব পাৰিব। কিন্তু স্বাস্থ্যত জ্বৰ, উদৰ ৰোগ প্ৰভৃতি পাৰিৱেশিক ৰোগৰ পৰা আপুনি আজি সতৰ্ক হ'ব লাগিব। প্ৰেমত এটা ভাল দিন পাব। প্ৰিয় বন্ধুৰ সংগত সময় অতিবাহিত হ'ব। হ'লেও পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন দেখা নাযায়। বন্ধুৰ আনন্দ উৎসৱত যোগদান আৰু তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰোঁতে অসৎ ব্যক্তিৰ দ্বাৰা আৰ্থিকভাৱে যাতে আপুনি আজি প্ৰতাৰিত নহয় তালৈ লক্ষ্য ৰাখক। অবাবত যাতে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত। আপোনাৰ পত্নী বা পতিৰ কোনো শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। আজি বাহন আদিৰ সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। সিংহ ৰাশি, কৰ্মক্ষেত্ৰত কৰ্মোন্নতি সম্পৰ্কীয় বিশেষ সংবাদে আপোনাক বহুদিনীয়া পৰিশ্ৰমৰ সফলতা দিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত আজি বিশেষ সংযোগ লাভত সুখী হ'ব পাৰিব। সামাজিক কৰ্মীৰ বাবেও দিনটো উন্নত। কিন্তু যিকোনো পৰিস্থিতিতে শাৰীৰিকভাৱে যাতে আপুনি আজি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীৰ উৎসাহ আৰু আগ্ৰহ থাকিলেও শিক্ষাৰ পৰিৱেশ উন্নত দেখা নাযায়। স্বাস্থ্যজনিত কাৰণত যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবেও আপোনাৰ সাৱধানতাৰ প্ৰয়োজন আছে। হ'লেও শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। বন্ধুৰ সংগত সময় অতিবাহিত কৰি সুখী হ'ব পাৰিব। আজি বিবাহৰ আলোচনায়ো অগ্ৰগতি লাভ কৰিব। শ্ৰেষ্ঠ বন্ধু লাভত আপোনাৰ আশা পূৰণৰ যোগ আছে। নতুন প্ৰণয়তো বাঞ্ছিত মান আৰু স্থান প্ৰাপ্তিৰ যোগ দেখা যায়। গৃহত অধিক অৰ্থ ব্যয় হ'লেও কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। ধৰ্মীয় শুভকৰ্ম আয়োজন আৰু ব্যস্ততাৰ যোগো আছে। কোনো উৎসৰ পৰা প্ৰাপ্যধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ আনন্দ থাকিব। সন্তানৰ সৌভাগ্য আৰু উন্নতিয়ে গৃহসুখ বৃদ্ধি কৰিব। বন্ধুৰ আগমনত আনন্দ আৰু নতুন কোনো অতিথিৰ আগমনতো পাৰিবাৰিক সুখত আপুনি সুখী হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। কন্যা ৰাশি, স্বাস্থ্যত পাৰিৱেশিক ৰোগৰ অশান্তিয়ে শাৰীৰিকভাৱে আপোনাক দুৰ্বল কৰাৰ লগতে মানসিকভাৱেও পীড়িত কৰাৰ আশংকা দেখা যায়। কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ সংবাদেও আকস্মিকভাৱে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। সামাজিক কৰ্মীয়ে কোনো বিশেষ আঁচনি ৰূপায়ণত সফলতা পাব যদিও ইয়াৰ বাবে আপুনি বিভিন্ন প্ৰকাৰৰ বাধা অতিক্ৰম কৰিব লগা হ'ব পাৰে। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল হ'লেও শিক্ষাৰ পৰিৱেশত উন্নতি অব্যাহত ৰাখিব পাৰিব। শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু উৎসাহো বাঢ়িব। বাঞ্ছিত কোনো সংবাদত আপোনাৰ আজি উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণৰ যোগো আছে। দিনটো উন্নত থাকিব। প্ৰেমৰ পৰিৱেশত আনন্দ অব্যাহত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত সুখী হোৱাৰ লগতে আজি আপুনি আপোনাৰ স্থায়িত্বকৰণেও বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। ইয়াত আত্মীয়ৰ সহযোগেও আপোনাক সুখী কৰিব। নতুন প্ৰণয়তো আজিৰ দিনটো স্মৰণীয় হোৱাৰ যোগ। আজি পুৰণা সমস্যাও সমাধান হ'ব। এটা ভাল দিন পাব। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্যধন আদায় পাব। আজি পুত্ৰ কন্যাৰ বাবে অধিক ধন ব্যয় হ'লেও তেওঁলোকৰ সৌভাগ্য আৰু উন্নতিত আপুনি আনন্দিত হ'ব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে দাম্পত্য সুখত সুখী হ'ব পাৰিব। কোনো বন্ধুৰ আগমনতো আজি আপোনাৰ আনন্দ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। তুলা ৰাশি, শাৰীৰিকভাৱে দুৰ্বলতা অনুভৱ হ'লেও কৰ্মৰ পৰিৱেশ উন্নত থাকিব।
কৰ্মোন্নতি সংক্ৰান্ত বিশেষ সংবাদ লাভে আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰাৰ যোগো আছে। সামাজিক ক্ষেত্ৰত আপোনাৰ কোনো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সতীৰ্থ বন্ধুৰ লগত হ'ব পৰা বাদ বিবাদে যাতে কৰ্মৰ পৰিৱেশ নষ্ট নকৰে তালৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীৰ দাঁত চকুৰ ৰোগ বৃদ্ধিয়ে বিশেষ অশান্তি নিদিলেও অকস্মাত হ'ব পৰা কোনো প্ৰকাৰ আঘাতে অৰ্থ ক্ষয় কৰাৰ লগতে যাতে শিক্ষাৰ পৰিৱেশ নষ্ট নহয় তাৰ প্ৰতি আপোনাৰ যত্নৰ দৰকাৰ আছে। বন্ধুক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিও আজি আপুনি মনত সামান্য দুখ অনুভৱ কৰিব পাৰে। প্ৰেমত শ্ৰেষ্ঠ বন্ধুৰ সংগত আপোনাৰ আনন্দ থাকিব। আজি স্থায়িত্বকৰণেও বাস্তৱ ৰূপ পোৱাৰ যোগ দেখা যায়। কিন্তু আপোনাৰ স্বাস্থ্যৰ বাবে সামান্য অশান্তি যাতে অনুভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ পুৰণা সমস্যা সমাধানত সুখ থাকিব। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় লাভ হ'ব। কোনো মাংগলিক কৰ্ম আয়োজন আৰু ব্যস্ততাৰ যোগো আছে। ভাতৃভগ্নীৰ সৌভাগ্য আৰু উন্নতিও আজি গৃহসুখ বৃদ্ধি কৰিব। ভূমি বাহন আদি ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। সন্তানৰ পৰাও সুখ থাকিব। আজি এটা উন্নত দিন হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। বৃশ্চিক ৰাশি। কৰ্ম সংক্ৰান্ত কাৰণত ভ্ৰমণত শাৰীৰিক কষ্ট হ'লেও সফলতা লাভত এনে কষ্ট আপোনাৰ অনুভৱ নহ'ব। পদোন্নতি সম্পৰ্কীয় শুভ সংবাদে আজি আপোনাৰ আশা পূৰণ কৰিব। সামাজিক ক্ষেত্ৰতো আজি বিশেষ সংযোগ লাভ কৰি আপুনি বাঞ্ছিত স্থান আৰু সৌভাগ্যৰ আশা লাভ কৰিব পাৰে। কিন্তু আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ অশান্তিয়ে আপোনাক সামান্য মানসিক অশান্তি দিয়াৰ যোগো দেখা যায়। শিক্ষাৰ্থীৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। গতানুগতিকতা অব্যাহত থাকিব। কিন্তু আপোনাৰ স্বাস্থ্যত পৰিৱেশিক জ্বৰ, চৰ্দি, কাহ, কফ আদিৰ আমনিয়ে আপোনাক শাৰীৰিকভাৱে দুৰ্বল কৰাৰ যোগ দেখা যায়। কিন্তু পৰিৱেশত আপোনাৰ যোগ্যতাৰ বাবে আপুনি আজি সন্মান লাভ কৰি সুখী হ'ব পাৰিব। প্ৰেমত আজি বাঞ্ছিত স্থান আৰু মান প্ৰাপ্তিত আপোনাৰ আনন্দ থাকিব। সম্পৰ্কৰ স্থায়িত্বকৰণে আজি বাস্তৱ ৰূপ লৈ আপোনাক সুখী কৰিব। আত্মীয়ৰ সহযোগ আৰু শ্ৰেষ্ঠ বন্ধুৰ সংগত আপুনি আনন্দিত হ'ব পাৰিব। নতুন প্ৰণয়তো আজিৰ দিনটো উল্লেখযোগ্য হ'ব পাৰে। গৃহত ধৰ্মীয় কৰ্মত আপোনাৰ ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যুগ। ৰাজ সাহায্য প্ৰাপ্তিৰ সংবাদ লাভে আপোনাক আনন্দ দিব। কোনো সম্পদ ক্ৰয় কৰিও আপুনি বাঞ্ছা পূৰণ কৰিব পাৰিব। সন্তানৰ উন্নতিত পাৰিবাৰিক সুখত আপুনি আজি সুখী হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। ধনু ৰাশি। বিভিন্ন প্ৰকাৰৰ জটিলতা আৰু বাধাৰ বাবে আজি পৰিৱেশত আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো বাঢ়িব। কৰ্মক্ষেত্ৰৰ জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ সংবাদৰ বাবেও আপোনাৰ আজি চিন্তা বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ অশান্তিৰ বাবেও আপোনাৰ অৰ্থ ব্যয়ৰ আশংকা দেখা যায়। হ'লেও কৰ্ম পৰিৱেশত আপুনি সফল হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। বিদ্যা জ্ঞান বৃদ্ধিৰ লগতে আপোনাৰ আগ্ৰহ আৰু উৎসাহো বাঢ়িব। আপোনাৰ বন্ধুৰ সংগত কোনো উৎসৱত আজি অংশগ্ৰহণৰ যোগো আছে। দিনটো আপোনাৰ বাবে আজি ভালেই বুলিব পাৰি। প্ৰেমত আজি সম্পৰ্কৰ স্থায়িত্বকৰণে বাস্তৱ ৰূপ পোৱাৰ যোগ দেখা যায়। বিবাহৰ আলোচনাই পৰিৱেশত আজি অগ্ৰগতি লাভ কৰিব। আজি পুৰণা সমস্যা সমাধানতো আপুনি সুখী হ'ব পাৰিব। হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য অপেক্ষা কৰাৰ যোগো দেখা পোৱা যায়। গৃহত আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ আগমনৰ যোগ আছে। কোনো মাংগলিক কৰ্মত আপোনাৰ ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যোগ। বস্ত্ৰ অলংকাৰ বাহন আদি ক্ৰয় কৰিও আপুনি বাঞ্ছা পূৰণ কৰিব পাৰিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ আঁচনিও ল'ব পাৰে। আপুনি ভোগবিলাসত আজি অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰখা উচিত। দিনটো উন্নত। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। মকৰ ৰাশি। কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। সকলো দিশতে আপুনি আশা কৰা ধৰণেই সফল হ'ব পাৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি আৰু পৰিৱেশত আপোনাৰ উদ্যম বৃদ্ধি কৰিব। নিবনুৱাই কোনো বিশেষ সংযোগ লাভ কৰিব য'ত আপোনাৰ সৌভাগ্যৰ আশাত বৃদ্ধি পাব। সামাজিক পৰিৱেশত ভ্ৰমণত কষ্ট অনুভৱ হ'লেও বিভিন্নজনৰ পৰা আপুনি আজি সন্মানিত হৈ আনন্দিত হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশ উন্নত। সকলো দিশতে আপোনাৰ বিদ্যা খ্যাতি অব্যাহত ৰাখিব পাৰিব। আজি কোনো বিশেষ সংবাদে আপোনাক আনন্দ দিব যদিও উদ্বিগ্নতা সামান্য বৃদ্ধি কৰিব পাৰে। সৎ বন্ধুৰ সংগত আজি সুখ থাকিব। প্ৰেমৰ পৰিৱেশ উন্নত। আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব পাৰে। বন্ধুৰ আগমন আৰু সংগ প্ৰাপ্তিত আপুনি সুখী হোৱাৰ লগতে বিবাহৰ যোগেদিও সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগো আছে।
বিশেষ প্ৰকাৰৰ কোনো সংযোগত নতুন প্ৰণয়তো আপোনাৰ আশা পূৰণৰ যোগ দেখা যায়। গৃহত পুণ্যকৰ্মত ধন ব্যয় আৰু ব্যস্ততাৰ যোগ। কোনো বিশেষ অতিথিৰ আগমন আৰু সদ্ভাৱ বৃদ্ধিত আপোনাৰ আনন্দ থাকিব। আপোনাৰ পুত্ৰ আৰু পত্নী বা পতিৰ স্বাস্থ্যৰ বাবে সামান্য অৰ্থ ব্যয় হ'লেও গৃহ সুখ অব্যাহত থাকিব। পৰিৱেশত আপোনাৰ অৰ্থ চিন্তা থাকিব, কিন্তু সমস্যা নাথাকে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তি থাকিলেও আপোনাৰ মনোবল হ্ৰাস নাপায়। পৰিৱেশত বিভিন্ন সমস্যা সমাধান কৰি আপুনি আজি সফল হ'ব পাৰিব। মাথো আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কোনো বিশেষ সংযোগ লাভ কৰি সৌভাগ্যৰ আশা দেখা পাব, যদিও কোনো অসৎ ব্যক্তিৰ দ্বাৰা আৰ্থিকভাৱে যাতে আজি আপুনি প্ৰতাৰিত নহয় তালৈও লক্ষ্য ৰখা অতি আৱশ্যক হ'ব। স্বাস্থ্যত অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতত যাতে অৰ্থ ব্যয় কৰিব লগা নহয়, আপুনি আজি তাৰ বাবেও সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। শিক্ষাৰ পৰিৱেশত আপোনাৰ কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব। বন্ধুৰ সহযোগেও আপোনাক উৎসাহিত কৰিব, কিন্তু বন্ধুৰ সংগত আজি আপোনাৰ ধনৰ অপব্যয় নহ'বলৈ যত্নৰ অতি আৱশ্যক। প্ৰেমত আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব পাৰে। বিবাহৰ যোগেদি সম্পৰ্কৰ স্থায়িত্বকৰণৰ যোগ আছে। শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰি আপুনি সুখী হ'ব পাৰিব। নতুন প্ৰণয়তো অগ্ৰগতিত আজি আপোনাৰ আনন্দ থাকিব। গৃহত বিভিন্ন দিশত অধিক ধন ব্যয় হ'লেও বিভিন্ন প্ৰকাৰৰ সমস্যা সমাধানত আপুনি সুখী হ'ব পাৰিব। কোনো নতুন অতিথিৰ আগমনতো আপোনাৰ আনন্দ থাকিব। বস্ত্ৰ অলংকাৰ আদি সম্পদ ক্ৰয়ত আপোনাৰ আশা পূৰণৰ যোগো আছে। কিন্তু যিকোনো ক্ষেত্ৰতে চোৰ আদি অসৎ ব্যক্তিৰ পৰা আজি আপুনি অধিক সাৱধানতা গ্ৰহণ কৰা দৰকাৰ। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। মীন ৰাশি। বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তিয়ে কৰ্মক্ষেত্ৰতো আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। স্বাস্থ্যটো পুৰণা ৰোগৰ অশান্তিয়ে আপোনাক সামান্য দুৰ্বল কৰিব পাৰে, যাৰ বাবে আপোনাৰ আজি সতৰ্কতাৰ প্ৰয়োজন আছে। সামাজিক ক্ষেত্ৰতো জ্যেষ্ঠ ব্যক্তিৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তোষে যাতে আজি আপোনাৰ কৰ্ম নষ্ট নকৰে, তাৰ বাবে আপোনাৰ দৃঢ়তা বৃদ্ধি কৰা উচিত। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব। কোনো বিশেষ সংবাদত আপোনাৰ চিন্তা বাঢ়িলেও সুখো থাকিব। কোনো বন্ধুৰ স্বাস্থ্যৰ সংবাদৰ বাবে আপোনাৰ আজি উদ্বিগ্নতাও সামান্য বাঢ়িব পাৰে, হ'লেও দিনটো আপোনাৰ বাবে আজি ভালেই বুলিব পাৰি। প্ৰেমত এটা ভাল দিন পাব। আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব পাৰে। শ্ৰেষ্ঠ বন্ধু লাভত আপোনাৰ আজি আশা পূৰণ হ'ব। বিবাহৰ যোগেদি দীৰ্ঘদিনীয়া সম্পৰ্কৰ স্থায়িত্ব লাভৰ যোগো আছে। আজি নতুন প্ৰণয়তো বাঞ্ছিত অগ্ৰগতিয়ে আপোনাক আনন্দ দিব। গৃহত আজি কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। অলংকাৰ বাহন আদিৰ সমস্যাও আপুনি আজি সমাধান কৰিব পাৰিব। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যোগো দেখা যায়। কিন্তু পৰিৱেশত কোনো অসৎ ব্যক্তিৰ লগত যাতে আপোনাৰ আজি বিবাদ আদি নহয়, তাৰ প্ৰতি আপুনি সতৰ্কতা গ্ৰহণ কৰা উচিত। সন্তানৰ উন্নতিত আনন্দ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনাক অনুৰোধ কৰোঁ যে আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো টিপি অল বুটামটো ছিলেক্ট কৰি ৰাখক। লগতে আমাৰ সকলো ছাবস্ক্ৰাইবাৰক অনুৰোধ কৰোঁ তেওঁলোকে নটিফিকেশ্যন বেলটো পুনৰ চেক কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখে যেন। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ভিডিঅ'টো চাই অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰিব। তেতিয়া পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ম। লগতে ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটোও সুন্দৰকৈ গঢ়ি উঠাত সহযোগ কৰক। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।